আজি ভাইটিহঁত আহিছিলে হঠাতে আৰু তেনেকুৱা একো প্লেন নাছিলে আৰু ইফালে মই কিবা কিবি বনাইছিলোঁ গোটেইখিনি ৰেচিপিটো শ্বেয়াৰ কৰি থাকিব নোৱাৰি গতিকে এটাই ৰেচিপি শ্বেয়াৰ কৰিম এয়া থালিখন দেখিছেনে বহুত কিবা কিবি আছিল তাৰে মাজত এটা ৰেচিপি শ্বেয়াৰ কৰিম এয়া পাৰ মাংস বনাব লৈছোঁ গোটেইখিনি যোগাৰ আৰু এয়া বনাম মই কলফুলেৰে গতিকে পিঁয়াজ আদা নহৰু জলকীয়া গোটেইখিনি ধুনীয়াকৈ পিচি লৈছোঁ আৰু এয়া কেৰাহী এটা বহাই তাত তেজপাত দি দিছোঁ যিহেতু কলফুলেৰে পাৰ মাংস বনাম গতিকে বহুত বেছি মা মছলাৰ প্ৰয়োজন নাই যিহেতু আমাৰ অসমীয়া থলুৱা খাদ্য হয় সকলোৱে বনাব জানে কিন্তু সকলোৰে বনোৱাৰ প্ৰচেছটো অলপ হ'লেও বেলেগ হয় গতিকে মই কেনেকৈ বনাইছোঁ নিজৰ ষ্টাইলত অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ যিহেতু ক'ৰবাত লৰালৰিও লাগিছিলে কাৰণ বহুত কিবা কিবি আইটেম বনাব আছে গতিকে মানে লোকেল কুকুৰা মাংসৰ জোলো বনাইছোঁ কিন্তু সেইটো ৰেচিপি আৰু শ্বেয়াৰ কৰি থকা নাই ভাবিলোঁ কলফুলেৰে বনোৱা পাৰ মাংসৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ পিঁয়াজ জলকীয়া তাৰপিছত তেজপাত গোটেইখিনি অকণমান ভজা হোৱাৰ পিছত এয়া পাৰ মাংসখিনি দি দিছোঁ লগতে অকণমান আদা নহৰুও দি দিছোঁ আৰু আদা নহৰুখিনি একদম মিহি কৰি লোৱা নাই অকণমান মই থেতেলিয়াই লৈছোঁ আৰু এতিয়া এইখিনি মই অকণমান ভাজিব লাগিব মানে মাংসখিনি অকণমান ভজা হ'ব লাগিব মুদুলি মুদুলি শৰতৰ শেৱালি সেন্দুৰীয়াৰ ঢৈ মৰমৰ নৈ হৈ বয় কুঁৱলী কুঁৱলী জোনাকৰ জোনাকী মৰমৰ পোহৰ লৈ জ্বলিছে তৰা সঁচা কথা চাগে তুমি নাজানা তুমি তো মোৰে হয় বতাহে তাকে